Hello friends, welcome back to my channel Santana Vlogs. আৰু সকলোকে মোৰ ফালৰ পৰা নমস্কাৰ জনাইছো আৰু সকলোৰে ভাল চাগে আমাৰো ভালে আছে আৰু আজি মই লৈ আহিছো আপোনালোকৰ কাৰণে বগৰীৰ মিঠা এটাৰ আচাৰৰ ৰেচিপি এটো বিৰাট টেষ্টি হয় আৰু গুড় দি বনাইছো আৰু বগৰীটো এনো সিজনত আমি আচাৰ বনাওই গতিকে এবাৰ মই বগৰী আচাৰৰ এটা ৰেচিপি লৈ আহিছো আপোনালোকে ভাল পাব বুলি আশা কৰিছো ভিডিওটো তেতিয়ালে আৰম্ভ কৰিম বলক বগৰী মই দুদিনৰ কাৰণে নিমখত দি ভালদৰে শুকুৱাই লৈছিলোঁ আৰু এইখিনি মই ডিচেম্বৰতে লোৱা হয় ইয়াৰ লগে লগে আচাৰখিনি বনোৱা নহ'লে গতিকে মই অলপ মিঠাতেল সানি বটলত ভৰাই থলোঁ আৰু ফেব্ৰুৱাৰী মাহতে আচাৰটো বনাব লৈছোঁ আৰু কেৰাহীখন গৰম কৰি লৈছোঁ আৰু এয়া হৈছে আচাৰ দিবলগীয়া মছলাখিনি ইয়াত আছে মেথি গুটি গোটা জিৰা ধনিয়া গুটি আজৱাইন বগা সৰিয়হ ক'লা সৰিয়হ আৰু কালজিৰা লৈছোঁ আৰু সকলোখিনিয়ে এচামুচকে মই ইয়াত লৈ ল'ম বাটিটোত আৰু এইখিনি ক'লা সৰিয়হ হয় আৰু শুকান জলকীয়া দিছোঁ আৰু এয়া হৈছে কালজিৰা কেইটামান দি দিছোঁ গোটেইখিনি ধুনীয়াকৈ এতিয়া কেৰাহীখনত শুকানে ভাজি ল'ম কমটি গেছত ভালকৈ ভাজি পিনি এইখিনি মিক্সিত গুড়া কৰি ল'ম অলপ গোটা গোটাকৈ গুড়ি কৰিছোঁ মই কেৰাহীখন গৰম হৈছে এতিয়া মই ইয়াত মিঠাতেল দি দিছোঁ মিঠাতেল নিজৰ আন্দাজমতে দি ল'লেই হ'ব তেলখিনি ভালদৰে গৰম হোৱাৰ পাছত মই ইয়াতে এতিয়া পাঁচফোৰণ কেইটামান দি ল'ম পাঁচফোৰণ আধা চামুচমান দি লৈছোঁ আৰু পাঁচফোৰণকেইটা ভালদৰে ফুটিবলৈ দিম পাঁচফোৰণখিনি ভালদৰে ফুটাৰ পাছত মই বগৰীখিনি মই দি লৈছোঁ বগৰীখিনি মই অলপ পিটিকি লৈছোঁ দেখিছেই ধৰিব পাৰিছে ভালদৰে পিটিকি ল'ব লাগে তাৰপিছত ভালদৰে লৰাই দিম এতিয়া অলপমান ভজা হ'লে ইয়াতে আমি মছলা দিম আৰু ইয়াত দিছোঁ এয়া যিখিনি মছলা পিচি লৈছিলোঁ তাৰ এচামুচ দিছোঁ আৰু ৰেড চিলি পাউডাৰ এইটো কালাৰৰ কাৰণে দিছোঁ কাশ্মীৰী মিৰ্চটো হয় এইটো তাৰ এচামুচ দিছোঁ ভালদৰে লৰাই ল'ম এতিয়া এইখিনি আৰু বগৰীখিনি যিহেতু নিমখত দিয়া আছিলে গতিকে মই বেছি নিমখ নাই দিয়া অলপ নিমখ দিছোঁ আৰু এইখিনি গুড়খিনি মই বগৰীখিনি যদি দুবাটি হৈছিলে বাতিটোত গুড় মই ইয়াৰ আধা বাটি লৈছোঁ আপোনালোকে বেছি মিঠা খালে দিব পাৰে এতিয়া গুড়খিনি দি ভালদৰে লৰাই দিম ভালদৰে লৰাই গুড়খিনি গলিবৰ কাৰণে দিম আৰু গেছৰ ফ্লেমটো মিডিয়াম ফ্লেমত ৰাখিছোঁ গুড়খিনি গলি গৈছে এতিয়া এচিকুটমান ক'লা নিমখ দি দিছোঁ ক'লা নিমখ দিলে সোৱাদটো বিৰাটেই ধুনীয়া হয় গুড়খিনিও পূৰা গলি গৈছে দেখিছে আপোনালোকে এইটো আচাৰ যে খাবলৈ বিৰাট সুন্দৰ হয় বিৰাট টেষ্টি হয় আপোনালোকে বনাই খাব ৰুটিৰ লগত ভাতৰ লগতো খাই ভাল লাগে এইখিনি প্ৰায় হৈয়ে গৈছে আৰু অলপ পিচি থোৱা মছলা দি দিওঁ মছলাটো পাছত দিলে গোন্ধটো বিৰাটেই ধুনীয়া আহে সেইবাবে মছলা আৰু অলপ দি দিছোঁ
এইটো মই যেটো জ্বলা থকা জলকীয়া গুড়িটো হেতু দিছো আর চামুচ দি দিছো বেছি জ্বলা খালে বেছিকৈ দিব পাৰে আৰু মছলাটো এইটো হয় BMC মিৰ্চ পাউডাৰ ভালদৰে লৰাই দিম আৰু আমাৰ বগৰী আছে ৰেডি হৈ গৈছে আৰু আৰু এই আমাৰ বগৰী আছে ৰেডি হৈ গ'ল আৰু বিৰাটেই টেষ্টি হয় আপোনালোকে বনাই চাব আৰু যদি ভাল লাগে তেতিয়াহ'লে প্লিজ কমেণ্ট কৰিব কেনেকুৱা হৈছে আৰু বগৰীৰ ৰেচিপিটো কেনেকুৱা পালে বাৰু আচাৰৰ মিঠা আচাৰৰ আৰু অতি সহজ হয় আৰু খাবলৈ বিৰাটেই টেষ্টি হৈছে যদি আপোনালোকে মোৰ ৰেচিপিটো ভাল পায় তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব তেতিয়াহ'লে আজি ভিডিঅ'ৰ পৰা বাই বাই